নমস্কাৰ, মই তেজপুৰ ইউটিউবৰ পৰা আজি আপোনালোকলৈ লৈ আহিছোঁ কাতি বিহু উপলক্ষে খোলা দিয়া পিঠা। মই এই পিঠাগুড়িখিনি লৈছোঁ আৰু এয়া নাৰিকল পিচি ভাজি চেনিৰ লগত মিলাই লৈছোঁ। মই এই পিঠাগুড়িখিনি চাউলটো 4-5 ঘণ্টামান তিয়াই পেলাই তাৰপিছত সেইখিনি টুকি লৈ ঢেঁকীত খুন্দি লৈছোঁ। তাৰপিছত এয়া নাৰিকল চেনি ভাজি লৈছোঁ। এতিয়া মই পিঠা পুৰিম। মই তেৱা এখন গৰম হ'বৰ কাৰণে বহাই থৈছিলোঁ। এতিয়া প্ৰথমে মই ইয়াত এটা পিঠা দিম। আপোনালোকে কাতি বিহুত পিঠা পুৰেনে নাই? পিছে এই পিঠাকেইটা চাই আপোনালোকে এনেকৈ বনাবলৈ চেষ্টা কৰিব। আমি ঘৰতে ল'ৰা ছোৱালীক বনাই দিব পাৰোঁ বজাৰৰ পৰা কিনি অনাতকৈ। এয়া প্ৰথমটো পিঠা হৈ গৈছে। এয়া মই দ্বিতীয়টো পিঠাৰ কাৰণে পিঠাগুড়ি দিছোঁ। মই এনেদৰে কেইটামান পিঠা বনাই লৈছোঁ। এইটো পিঠা ভাঙি গৈছে, ৰ'ব মই পিছত এটা আকৌ দেখাই দিছোঁ আপোনালোকক। আপোনালোকে পিঠাখিনি বনাই পেলাই এনেকৈ কাষে কাষে থৈ দিব, তেতিয়া মচমচীয়া হয় পিঠাটো। মই কেইটামান হৈ গ'ল কাৰণে ইয়াত তুলি লৈছোঁ। আপোনালোকে পিঠাৰ মাজত নাৰিকল চেনি দি পুৰিব পাৰে, গুড় তিল দি পেলাই পুৰিব পাৰে। এনেকৈ মই 10-15টামান পিঠা পুৰি ল'লোঁ। মই এয়া পিঠাখিনি ইতিমধ্যে পুৰা হৈ গৈছে। এইটো মই ভাঙি যোৱা পিঠাটো কাষতে থৈছোঁ। এই বৰা চাউলৰ পিঠা পুৰিলে এনেকৈ 2-3টা ভাঙে। আপোনালোকে মই যে কৈছিলোঁ চাউলখিনি 5-6 ঘণ্টা তিয়াই ৰাখিছিলোঁ। কাতি মাহত মানে বৰা চাউলৰ আঠাটো খুব কম হৈ যায়, সেইকাৰণে মই ইমানখিনি ৰাখিছিলোঁ। আপোনালোকে মাঘৰ বিহুত বা বহাগৰ বিহুত পুৰিলে চাউলখিনি ইমান সময় ভিজাই নাৰাখিব। মই এতিয়া কাতি বিহুত আঠাটো কম কাৰণেহে ভিজাই ৰাখিছিলোঁ। এয়া ইতিমধ্যে পিঠাখিনি পুৰা হৈ গ'ল। আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। ধন্যবাদ।